Hi guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে আমাৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে বহাগ বিহু আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা থাকিলে। আৰু আজি ভিডিঅ'টো মেলাৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া বাজিছে 6টা আৰু বৰ্তমান আমি আছোঁ নগাঁও নেহেৰুবালিত। মেলা চাবলৈ আহিছিলোঁ, গতিকে ভাবিলোঁ আপোনালোকৰ লগতো মেলাখন দেখোঁ। গম পোৱা মতে নেহেৰুবালিত হনুমান মেলা বুলি কয় এখন, আৰু প্ৰতি বছৰে বহুত ডাঙৰকৈ পাতে। মেলা মানে দোকান বজাৰ হৈ থকা নিচিনা, গতিকে তাকে চাওঁ আৰু কিনো দোকান বজাৰ আছে, কি দোকান দিছে চাওঁগৈ ব'লক। এই বস্তুটো আচলতে টিভিত দেখি থাকোঁ, কিন্তু আজিলৈকে টেষ্ট কৰি পোৱা নাই। আজি ফাৰ্ষ্ট ট্ৰাই কৰি চালোঁ, ভাল লাগিছে। পূৰা নাকে চাকে ধোঁৱা চোৱা ওলাইছে। এতিয়া প্ৰায় 8টামান বাজিব হ'লহি আৰু 8টালৈ 5 মিনিটমান আছে। ত' ভাবিলোঁ এতিয়া ঘৰলৈ যাওঁগৈ, যিহেতু মেলা চাই বহুত দেৰি হৈ গ'লগৈ। সোনকালে আহিছিলোঁ, কিন্তু চাওঁতে সময়টো কেনেকৈ গ'ল গমকে নাপালোঁ। আৰু মেলাত কিবা এটা খাই বৈ এতিয়া যাবলৈ ওলাইছোঁ। খোৱা মানে এটা আইচক্ৰীম এটাকে খালোঁ আৰু একো নাই। আৰু এতিয়া বাজিছে 9টা, আহি পাওঁতে 8:30মান বাজিলহি। আৰু আহি পোৱাৰ লগে লগে ঘৰৰ ওচৰতে হুঁচৰি আৰম্ভ হৈছে, আৰু আজি হুঁচৰি গোৱা শেষৰ দিন বাবে অলপ সময় এটা কটাই দিলোঁ আৰু ভাল লাগিলে, সেইবাবে আপোনালোককো দেখুৱালোঁ। শেষত সেৱা ভাগ লৈ আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু শেষত বহাগ বিহুৰ শুভেচ্ছা জনাই আজি এই ভিডিঅ'টো সামৰিলোঁ।